পাংগালা বলে চেষ্টা নকৰিবি কৈ দিছো আরে বাদ দে না পুলিশ এবে পুলিশৰ গৰম চলা মুখ দেখুৱাই লাভ নাই চলে চলে ভিখাই ভিখাই দোকান থাকো হা সেটা বড় গরম দেখো রাতে 8টা বাজে খেতে দোকান ভাগি দিও নিজে কিন্তু খেয়েছিল হট করে যদি দোকান নাইট ক্লাবত নাচিব এখন তুই ভাগ লতি লৈকে সুরে সুর করব তার তদর ভাগ লাগিব গুন্ডা টেক্স লব তার তদর ভাগ লাগিব আরে তখন চলা পুলিশ নহয় তো থাকি পিনহাত দালাল হে কি সরি বেছ হ্যাঁ এ সোয়ালি হতো এক সর খালে তোর চলা পাহরে যাবি তোর লোয়ানে সোয়ালি হয় তাকে ভয় নকৰে তাই অন্যায় দেখিলেই লাগি যায় হাত ভৰি চলোৱাত সেয়া লাগিলে দণ্ডাইতে হওক বা পুলিচেই হওক কিছে আছে ধৰ তাই আজীবন বন্ধ হয়ে গেছে পুলিশের চাকরি হেরাবি আমার গাড়ি একশন দোকান দোকান সেই করবি নহলে তোর পথের ইমান বেশি টুকরা করিম নহয় মানুহে তোক চিনিলে পাব তই থানার ওসি নে হুত্তালার আলু খাচ্ছি তিনি মা জেল খাবলগীয়া হল তাই বহু বদনামো হল তাই তেতিয়া ওচৰৰ মানুহে তাইক ভাল চকুৰে নাচায় ভদ্ৰ ঘৰৰ ল'ৰা ছোৱালী তাইক দেখিলেই চাচ কৰে ইমান উদণ্ড ছোৱালী প্ৰতিবাদ কৰিলেতো অলপ উদণ্ড হ'বই লাগিব তাইৰ ভৱিষ্যতটোক লৈ মোৰ চিন্তা নোহোৱা নহয় বুজাইছো তাইক মই অলপ শান্ত হৈ চলিবলৈ সেই বুলি মই তাইক দুৰ্বল হৈ চলিবলৈ শিকোৱা নাই তাইক জন্ম দিয়ে মাত গোটাই থাকিল আৰু তেতিয়া মাতে মোক হেহাই গৈ থৈ গৈছিল তাইৰ নামটো হেনো ৰাখিব লাগে ফুলন মই কিন্তু তাইক কৈছো নামটো ফুলন কাৰণে ফুলন দেৱী হ'ব নালাগে সেই বুলি এজাক বতাহতে পৰি পৰা ফুল হৈ থাকিব নালাগে যদি যা বদনামক পৰোৱা নকৰিবি তামাম কথা শিকাইছে দেই আপোনাৰ ছোৱালীক আমাৰ পাপাই কৈছে সেই 2 নম্বৰী কথাবোৰহে শিকায় মই নিশিকো কাৰণে হেৰ মূৰ্খ তই এতিয়া বেলেগ ছোৱালীৰ কথা ভাবিবলৈ এৰ তোৰ ভাবি পত্নী আহি ঘৰ সোমাইছেহি তই তাইক আজিলৈকে দেখাই নাই পাৰিলে আজি এবাৰ লগ কৰি যা সৰি চৌধুৰী আপোনাৰ ল'ৰাই আজি মোৰ ছোৱালীক লগ নাপায় হয় নাই কিন্তু আমি অহা খবৰ পালো যে আপুনি ভুল খবৰ পাইছে আপোনাক কোনোবাই ৰং ইনফৰমেশ্যন দিছে মাজুলী বৰ্তমান হোষ্টেলতে আছে আৰু যিদিনাখন তাই হোষ্টেলৰ পৰা আহিব সেইদিনাখন মই তাইক আপোনালোকক মই নিজে ফোন কৰি মাতিম আপুনি কিন্তু মোকে ফোন কৰিব আংকল পাপাৰ বহুত 2 নম্বৰী নম্বৰ আছে নালাগিব পাৰে ই মানে মোক অনবৰতে মই কৈছো বাচ্চাটোৰ পজিশ্যন বৰ ক্ৰিটিকেল এই সময়ত এবৰ্ষণৰ চেষ্টা চলালে মাকৰ জীৱনলৈ ভাবুকি আহিব পাৰে তাৰমানে বাচ্চাটো জন্ম নোহোৱালৈকে আমি একোৱেই কৰিব নোৱাৰো গজেন এইকেইদিন মাজুলীক অকণমান ভালকৈ খেয়াল ৰাখিবি তাইক কোনো কাৰণতে ঘৰৰ বাহিৰ হৈ যাবলৈ নিদিবি কোনেও জানিব নালাগে যে মই মাজুলী হোষ্টেলৰ পৰা আনি ঘৰতে বন্দী কৰি থৈছো ইমান মৰম কৰিছিলো তাইক মই আৰু আজি তাই মোক ইমান টেনশ্যন দিলে টেনশ্যন নাখাব না ভগৱানে যি কৰে মংগল ভগৱান নহয় গজেন ভগৱান নহয় মই মংগল কৰিম তাইৰ এটা ফুলৰ কাৰণে মই মোৰ মান সন্মান বিসৰ্জন কৰিব নোৱাৰো মোৰ ছোৱালীক মই কেতিয়াও হাঁহিয়াদৰ পাত্ৰ সাজিব নোৱাৰো আৰু তাৰ কাৰণে যদি লাগিলে কাৰোবাক বলি দিব লাগিলেও দিম পাপ কৰিব লাগিলেও কৰিম কিন্তু সেই বুলি সিদ্ধাৰ্থ অংকৰ বৰুৱাই সমাজৰ ওচৰত কেতিয়াও সেয়া নহয় হ'ব নোৱাৰে জীয়েকৰ কাৰণে দাদাই বৰ কষ্ট পাইছে আমাৰ যেনিবা আকৌ ক'ত কি কৰি আছে
ट्रेलर था, पिक्चर अभी भी बाकी है।